আমি দেওবাৰীৰ বাবে আহি আছোঁ। মানস, মই মানস, এয়া আমাৰ দাই, আমাৰ জ্যেষ্ঠ, এয়া আমাৰ কল্পজ্যোতি, এয়া আমাৰ গোহাঁই, নমস্কাৰ, এয়া আমাৰ পৱন, এয়া আমাৰ প্ৰণদা, এয়া আমাৰ দুজন আগত আছে। এতিয়া আমি কেমেৰাটো আগলৈ অলপ ট্ৰেন্সফাৰ কৰিব লাগিব। আমাৰ এতিয়া আধ্যাত্মিক পৰিৱেশটো অহা নাই, যিহেতু আমি দেওবাৰী পালেই আধ্যাত্মিক পৰিৱেশটো আহিব। চব আমি একদম একটোপা পানীও মুখত দিয়া নাই। আমি দেওবাৰীতে আৰু পূজা বদল কৰি লাগিলে কেবিকে খাই আৰু এইটো যি কি নহওক আমি অলপ নীতি নিয়মৰ মাজে ক'ব না আমাক একো নিদিয়ে একো নিদিলে আমাৰ বুঢ়া গোহাঁয়ে কিবা ক'ব নেকি? আমি বোলো ভগৱানৰ নামত গৈছোঁ যাতে আমি ভগৱানৰ শান্তি মানে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ আৰু ঠিক আছে। কিবা হেৰি আছে নে ফিটা চিটা মনৰ কামনা? এটা আছে, কিন্তু এতিয়া সময় অকণমান সেইবিলাক মোৰ এটা ছোৱালী দুজনী হ'ব ঠিকে আছে বাৰু। কিছুমান কথা কেমেৰা সন্মুখত ক'বলৈ অকণ অসুবিধা পাব। বেয়া কথা ক'লে চাউণ্ড ওলাই নহয় চাউণ্ড ওলাই